হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ভ্লগলৈ সকলোকে স্বাগতম। আজি অকণ সোনকালে উঠি লৈছোঁ, মানে অন্য দিনৰ তুলনাত সোনকাল। কাম বন কৰি গা পা ধুই মুখত অকণ ক্ৰীম সানি লৈছোঁ। কিবা এটা নাসানিলে মুখখন টানি টানি ধৰে দিয়কচোন। এয়া ধূপ চাকি জ্বলাই ল'লোঁ আৰু ধূপ চাকি জ্বলাই হোৱাৰ পিছত আলু খানাত লাগি গ'লোঁ। মানে আলু পৰঠা বনাম। মানুহজনে বহুত দিনৰ পৰা কৈ আছে কি তেওঁ বোলে বহুত আলু পৰঠা খাব মন গৈছে, কিন্তু মোক খোৱাৰ পৰা উঠা দেৰি হয় কাৰণে আলু পৰঠা বনাবলৈ সময় নহয়। আৰু আলু পৰঠা বনাই ৰেডি। তেওঁৰ সন্মুখত দিওঁতে চাওকচোন, ইমান ধুনীয়াকৈ এটা স্মাইল কৰিছে। এইবিলাকেই বহুত ভাল লাগে দিয়কচোন। তেওঁ যদি খাব বিচৰা বস্তুটো মই যদি বনাই দিওঁ কিমান যে ভাল লাগে, হয়নে নহয় মনটো। আৰু তেওঁ থানালৈ গ'ল আৰু মই ৰ'দত কমলা দুটা দি থৈছিলোঁ, তাকো খাই ল'লোঁ। আৰু এয়া কি চিনি পাইছেনে? এয়া হ'ল ঝাৰু। এয়া ঝাৰুবোৰ এতিয়া কেঁচা হৈ আছে, সেইকাৰণে ৰ'দত দি থোৱা আছে। আৰু এয়া দেখিছেনে এইবিলাক কেনেকুৱা হৈ আছে, পূৰা কেঁচা। আৰু এইডাল হ'ল ঝাৰু গছ। ঝাৰু গছত এয়া ঝাৰু লাগি আছে, ইয়াৰ পৰাই ঝাৰু হয়। আশা কৰোঁ মোৰ মিনি ব্লগটো চাই ভাল পাব। ভাল পালে লাইক এটা আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চেনেলটো।